বিভাগীয় শ্ৰদ্ধেয় ৰাইজসকল, আমাৰ প্ৰাক্তন মন্ত্ৰী মহোদয় মাননীয় শ্ৰীযুত শনি কুমাৰ থাপা বৰ্তমান আমাৰ ৰাইজৰ মাজত উপস্থিত হৈছেহি। চৰকাৰৰ ফালৰ পৰা দিয়া আমাৰ এটি সুন্দৰ পায়খানা মানে লেট্ৰিন তেখেতে উদ্বোধন কৰিব। ধন্যবাদ। শ্ৰদ্ধেয় ৰাইজ, আমাৰ ৰাস্তাটো বানপানীয়ে ভগা চিকা কৰি নিয়াৰ ফলত ৰাস্তাত এখন গাড়ী নাযায়। গতিকে আমাৰ এই ভাইজানকে মন্ত্ৰী মহোদয়ক বুকু চাকৰি নিবৰ কাৰণে অনুৰোধ জনাইছো। শ্ৰদ্ধেয় ৰাইজসকল, আজিৰ দিনটো আমাৰ বাবে বৰ সৌভাগ্যৰ দিন। চৰকাৰৰ ফালৰ পৰা দিয়া এই সুন্দৰ লেট্ৰিনটো উদ্বোধন কৰিবৰ কাৰণে আমাৰ প্ৰাক্তন মন্ত্ৰী ছাৰ নিজেই আহি উপস্থিত হৈছে। গতিকে তেখেতক আমি এই সুন্দৰ লেট্ৰিনটো উদ্বোধন কৰিবৰ কাৰণে কাটৰে অনুৰোধ জনাইছো। লেট্ৰিন লতে কালে তত হচৈগাতি ন লেট্ৰিন। লেট্ৰিন মানে হ'ল আমাৰ শৰীৰৰ অপ্ৰয়োজনীয় বস্তু ভাগ কোনো লেটি পেটি নোহোৱাকৈ টিং এচলাৰ ওপৰেদি গৈ নিৰ্দিষ্ট গাঁত এটা টুপুংকে পৰাকে লেট্ৰিন বুলি কোৱা হয়। এতিয়া কথা হ'ল, ৰজা ডাঙৰ নে সগা ডাঙৰ? আমাৰ গাঁৱত নদাই ভদাই পায়খানা কৰে, ৰাষ্ট্ৰপতিও পায়খানা কৰে। চেনুমাই পেনুমাই ৰূপেশ্বৰী বানেশ্বৰী সকলোৱে পায়খানা কৰে। স্বয়ং ঐশ্বৰ্য ৰায়ো লেট্ৰিন কৰে। কেটিনা কাইফেও কৈছা? কৰে কৰে কৰে। ৰাণী মুখাৰ্জী কেটিনাকে সকলোৱে লেট্ৰিন কৰে। এতিয়া কথা হ'ল কি, লেট্ৰিনটো আটাইতকৈ প্ৰয়োজনীয় বস্তু। ইমানকে কৈ মোৰ বহুমূলীয়া ভাষণ মই সমাপ্ত কৰিছো আৰু এই লেট্ৰিনটো উদ্বোধন কৰিবলৈ আগবাঢ়িছো। ঠিকে আছে নে স্বাস্থ্য? এজন মানুহে ইমান দেৰি কৰিলে কেনেকে হ'ব হা? আয় যায় যায় মোৰ গলে চাগে। আয় কালি ৰাতি মাটিমাহে ভাত খোৱা সেই পিপিয়াই যাব এতিয়া। আয় মোক কাপোৰ একানিয়ে যাব এতিয়া। সেই চৰকাৰী লেট্ৰিনতকৈ আমাৰ সেই চাপৰি সেই বাঘ থকা মুহাকেইটাই ভাল। বৈ তালে বৈ। আহয় মোৰ লগত আহে। লেট্ৰিন কৰবাক লগি হাততে মালওঁ। আহয়া মাটি পানী লবাক লগি হাতত চেম্পু লওঁ। ঢেকীয়া মুহা য'তে পাবা ত'তে দিবা বহি। হাই হাই ত'তে দিবা বহি। এই বাংলাদেশীৰ উদাহৰণ আমি ল'বা নৰো নেকি? আহয়া লেট্ৰিন কৰবাক লগি হাততে মালওঁ। আহয়া মাটি পানী লবাক লগি হাতত চেম্পু লওঁ। টেমা লওঁ, বটল লওঁ, ঘটি লওঁ। ইউৰিয়া দিয়া বন্ধাকবি খাই নাই নাই অসমবাসীৰ পেটৰ গান্তি নাই। ধপলিয়াই গৈ বাহনি তল নেপায়
ফোঁস ফোঁস তেনি তেনি হাৱা লিক হৈ যায় এই সেইফালে কেইটামান যা অ সৰুকণ পাইকণ পোনাকণ পিকণ এইফালে কেইটামান যা অ সাধা মল্লিকা এই এইফালে কেইটামান যা অ সৰুকণ পাইকণ পোনাকণ পিকণ য'তে ত'তে বহি যা অ সাধা মাৰি খা ঐ কচুৱনি ঢেকীয়ানি মাজে মাজে তিয়নি দাঙি দাঙি বহি যা আহয়া লেট্ৰিন কৰবাক লগি হাততে মালওঁ আহয়া মাটি পানী লবাক লগি হাতত চেম্পু লওঁ ঐ টেমা লওঁ ঐ বটল লওঁ ঘটি লওঁ টেকেলি লওঁ বটল লওঁ অসম দেশত বহিবলৈ জেগা নাই 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 বাংলাদেশীয়ে ললে আহি ঠাই চৰকাৰৰ পৰা যিটো লেট্ৰিন পায় হাই হাই দুটাই হাগিলে টেংকি ফুল হৈ যায় এই কছাৰী ভাইহঁতা অ দেউৰী মিচিং চুতীয়া আহোম কলিতা কিনিও অ তিয়নি দাঙি দাঙি ঐ কছাৰী ভাইহঁতা অ দেউৰী মিচিং চুতীয়া আহোম কলিতা কিনিও ঐ গুৱাহাটী লৈ যাওঁ জনতা ভৱনৰ সন্মুখতে লানি পাতি বহি যাওঁ আহয়া লেট্ৰিন কৰবাক লগি হাততে মালওঁ আহয়া মাটি পানী লবাক লগি হাতত চেম্পু লওঁ আহয়া লেট্ৰিন কৰবাক লগি হাততে মালওঁ আহয়া মাটি পানী লবাক লগি আলতীয়া মাটি লওঁ আহয়া লেট্ৰিন কৰবাক লগি হাততে মালওঁ ঘটি ৰঙা ট্ৰেকাৰ চলাওঁ আমি দুয়ো দোস্ত পেচেঞ্জাৰক কৰো দিল খুচ নো টেনচন ভাই নো পেনচন আমাৰ সকলোৰে দিল খুচ ৰঙা ট্ৰেকাৰ চলাওঁ তহঁতৰ ঘৰত কালি কিবা পাতিছিলে নেকি অ চোতালত যে বহুত মানুহ দেখিলো নে ভণ্টিক চাবলৈ কোনোবা আহিছিলে ভণ্টিক নহয় অ মন্ত্ৰীক চাবলৈহে মানুহবোৰ আহিছিলে মন্ত্ৰীক চাবলৈ আমাৰ ঘৰত চৰকাৰে পকা লেট্ৰিন এটা দিছে নহয় সেইকাৰণে মন্ত্ৰী আহিছিলে কি ভণ্টিয়ে পায়খানা কৰিবৰ কাৰণে মন্ত্ৰী আহি নিজেই খন্তি মাৰি লেট্ৰিনৰ গাঁত খান্দিছে তহঁতও কিন্তু সেইখন কপাল দে কিয় সদায় দুখীয়া হৈ থাকিম বুলি ভাবিছ নেকি হে শুন হেমেকা মাল সেমেকা নহয় ঐ ফাটাফাটি মাল তিতা নহয় মিঠা চেনি চেনি গুৱাহাটীৰ মাল ঐ কি দেখিলি পখিলা দেখিলি দেখিলেই নিতিবিবি প্ৰেমৰ টিগা আজিকালি ছোৱালী চিলিম টিগা পথাৰৰ মাজে মাজে বাঁহপতীয়া বন আজিকালি ছোৱালীৰ চেনি চেনি মন পথাৰৰ মাজে মাজে বাঁহপতীয়া বন আজিকালি ছোৱালী টেঙা টেঙা মন বুজিলি ইমান ধুনীয়া ধুনীয়া ছোৱালীবোৰৰ মনবিলাক তই টেঙা টেঙা বুলি কলি যে হে দুদিনমান প্ৰেম কৰি চালেহে গম পাবি তোৰ মোৰ দৰে টেকা ড্ৰাইভাৰৰ লগত প্ৰেম কৰিব নেকি তাই কিনিব লাগিব কৰিশ্মা বাইক তেতিয়াহে পতাব পাৰিবি তাইক পকেটত আছে যদি খমখমীয়া নোট তেতিয়াহ'লে প্ৰেম কৰিবলৈ এতিয়াই তবলা তবলা বজাব খুজিছা বৰলা ককাই ৰঙালাও মাথাত আজি 2 বছৰ ভাল পাই মোৰ টকা পইচা খাই কিয় কাটি দিছা কানেকশ্যন হঠাৎ আই এম চৰি পকেটত আছে কোৱাটাৰ বিচাৰিহে পোৱা নাই ৱাটাৰ হাফ এটা যদিহে চাফ কৰি লওঁ মই কাকো নকৰো কনচিডাৰ জেপত আছে কোৱাটাৰ বিচাৰিহে পোৱা নাই ৱাটাৰ হাফ এটা যদিহে চাফ কৰি লওঁ মই কাকো নকৰো কনচিডাৰ তবলা তবলা বজাব খুজিছা বৰলা ককাই ৰঙালাও মাথাত
কতে মৰো No, no, no. ঐ ৰেল চলে উকিয়াই টেম্পু চলে জপিয়াই ধুনীয়া ধুনীয়া ছোৱালীবিলাক যোনে তোনে থপিয়াই ৰেল চলে উকিয়াই টেম্পু চলে জপিয়াই ধুনীয়া ধুনীয়া ছোৱালীবিলাক যোনে তোনে থপিয়াই তোমাৰ গাটো কোনোবাই পৰে যদি জপিয়াই মাগুৰ মাছ কটা দি কাটিম বাপেকে ঘপিয়াই ঘপিয়াই আই এম ইণ্ডিকেশ্যন নট ইন গাটা বুলি দিবন বাটন দিছান আই চেঙেলি মাছ খোৱা এয়াৰটেল আছিল বেচনেল ভুদা আজি ঘৰত ভাত ভুদা ও টাইম পালে আমাৰ ফালে এবাৰ আহি যাবা গাভৰু ছোৱালী চকুত পৰিলে পটককে ঘূৰি চাবা এবাৰ আহি যাবা অ চেতিয়া অ তুমি গুৱাহাটীৰ পৰা আহিলা কেতিয়া অ পৰহি পেলাহি ভাল কৰিলা অ অথনি সেই মই মিছ কল মাৰিছিলো অ তুমি সেই বজাৰ ফালে ওলাই যাবা নেকি বাৰু অ যোৱা যদি সেই ডক্টৰ ঘৰত সোমাই খবৰ এটা দি থৈ যাবাচোন দে বাৰু অ সেই কামটো হ'ল বুলি কৈ থৈ গ'লে হ'ল আৰু হেৰি নহয় এই ডক্টৰ মাজুজনী ছোৱালী 3 মাহমান মেট্ৰিক ফেইল কৰা নাই জানো মই বোলো ডক্টৰ মোকে ফটো এখন দি থৈ দিবা মই গাহেক পেলাই লাহেকে চেল কৰি দিম হৈ গ'ল গাহেক লাগি গ'ল ভাল মালৰ কুইক চেল সাগৰৰ পানী লুনিয়া ডক্টৰ গোটেইকেইজনী ছোৱালীয়ে ধুনীয়া নহয় জানো একেবাৰে তেজাল কিন্তু পঢ়া শুনাতহে ভেজাল এইটো লোৱা এতিয়া যাওঁ বাই বাই ক'ৰ পৰা আহিলি কম্পিউটাৰ ক্লাছৰ পৰা পঢ়া শুনাত ভেজাল কাৰণেই তোৰ দুজনী বায়েৰক 2টা মতা হাঁহ মাৰি খুৱাই 2টালৈ গতাই দিলো আৰু তই যদি সেই একেই ভেজাল তেলত উতলিছ তেন্তে গম পাবি অতি সোনকালেই আৰু এটা মতা হাঁহ মৰিব হেল্ল' প্ৰাণজিৎ ক'ত আছা তুমি মই অথনিৰ পৰা ৰৈ ৰৈ বৰ হৈ আছো জানানে সোনকালে আহা আহিছা নেকি আকৌ ক'ত যাওঁ বিউটি পাৰ্লাৰ ক্লাছ আহিলা ব'লা বাপ চাই বেটা মাক চাই বেটি दिल दीवाना बिन सजना के माने ना ये पगला है समझाने से समझे ना হেল্ল' টেটা যুগৰ হিন্দী গানটো আৰম্ভ কৰিলি যে দেওবাৰেও তোৰ আজৰি নাই নে দেওবাৰে গাড়ীহে বন্ধ বিউটি পাৰ্লাৰ বন্ধ নহয় নহয় বিউটি পাৰ্লাৰৰ লগত আকৌ তোৰ কি সম্পৰ্ক দেওবাৰে দেওবাৰে এজনীয়ে বিউটি পাৰ্লাৰলৈ টিউচন কৰিবলৈ আহে সেইকাৰণে ভাবিছো বুকুত গধুৰ বোজা এটা লৈ ফুৰাতকৈ বিউটি পাৰ্লাৰতে মেলি থৈ আহোঁ সেইখন বজাৰ মিলিছে নে তই চাওচোন হয় তাত গোলাপ ফুল ফুলিব নহয় তাত ধতুৰা ফুল ফুলিব চাম্পা ফুল ফুলিব যা তুমি মোক চিনি নোপোৱা কিন্তু মই তোমাক বহু দিনৰ পৰাই চিনি পাওঁ প্ৰথম দেখাৰ দিনৰ পৰাই তোমাক মোৰ বহুত ভাল লাগে আচলতে কি জানা মই তোমাক মনে মনে ভাল পাই পেলাইছো বহুত ভাল পাওঁ তোমাক বহুত ভাল পাওঁ আই লাভ ইউ আই লাভ ইউ আই লাভ ইউ প্ৰেমত পৰিছো নহয় মই এই নাটক এখন চাইছিলো তাৰে ডাইলগহে মাৰি আছো মোৰ আগত ফাঁকি মাৰি হাঁহিব নোৱাৰ তই সেইদিনাখন পুখুৰীপাৰত দেখা ছোৱালীজনী প্ৰেমত পৰিছ শুন প্ৰথমতে ধন তাৰ পাছতহে ছোৱালীলৈ মেলিবি মন পাহৰি নাযাবি আমি চলাই পোৱা টেকাখন কিন্তু ভাড়ালৈ নাহে তই বৰ চিৰিয়াছ হৈ গৈছ মই গাড়ী চলাবলৈ বাদ দি প্ৰেম কৰি ফুৰা নাই নহয় মই কেৱল প্ৰমাণ কৰি চাবহে বিচাৰিছো
আমাৰ নিচিনা ল'ৰাৰ লগত ছোৱালী পতে নে নপতে জাষ্ট এনজয় পিছত যদি এনজয় কৰি পেনজয় হয় তই যদি তেনেকে কৈছ নাযাওঁ দে হেৰৌ যা মই ধেমালিহে কৰিছোঁ এইটো লবাই কচাবি তই ভাতকেইটা বাঢ়ি খাবি দেই আৰু তই ইয়াতেই থাক যিমান দিনলৈ মই ছোৱালী এজনী পতাব নোৱাৰো তই ইয়াতে সিমান দিনলৈ থাক তোক দৰকাৰ হ'লে লৈ যাম থেংক ইউ কোৱাৰ্টাৰ এটা লৈ আহিবি ঐ ঐ এগিলাচ বনা এগিলাচত কেইটাকাকে লৈছা 10 টাকা 10 টকা হে ভগৱান মোৰ মানি বেগটো ক'ত পৰিলে বাৰু ক'বাত পেলাই থৈ আহিলো নেকি মোৰ মানি বেগটো ক'বাত পৰি আহিল হ'বলা আপুনি সদায় ইয়াতে থাকে নহয় ন মই কালিলৈ আহি দি গ'লে হ'বনে বাকিকে কেনেকে দিম বাৰু মই আপোনাক কাইলৈ দি যাম বেয়া নাপাব কেইটকা হ'ল টোটেল কেইটকা হ'ল 2 গিলাচ 20 টাকা 20 টকা মই দি দিছোঁ ৰ ল 50 টকা ল 20 টকা কাটি 30 টকা ঘূৰাই দে থেংক ইউ অ'কে বাই বাই দাদা কুঁহিয়া এগিলাচ দিয়কচোন ভালকে দিব কিন্তু ভাল মালে তো খুৱাই আছো আপুনি সদায় তেনেকেই কয় আৰে সারা মানুহ ভালে পায় এদিন খালে সব দিন আহিব লাগিব চাম নহয় হেল্ল' এক মিনিট ৰবাচোন তুমি ঘৰলৈ কেনেকে যাবা টেম্পু টেকাৰ মেজিক সময়ত যি পাওঁ তাতে যাম এইটো লোৱা এইটো কিয় গাড়ীৰ ভাড়া অ' মাই গড মই পাহৰিয়ে গৈছিলোঁ আপুনি মোক আজি ইমান সহায় কৰিছে আপোনাৰ নামটো কি জানিব পাৰোঁ নেকি ৰিজু হাজৰিকা মোৰ নাম আৰু ঘৰ যোৰহাট টাউনতে তুমি মোক চিনি নোপোৱা মই কিন্তু তোমাক বহুত আগৰ পৰাই চিনি পাওঁ প্ৰথম দেখাৰ লগে লগে মই তোমাক ভাল লাগে আচলতে তোমাক মনে মনে মই ভাল পাই পেলাইছোঁ ভাল পাওঁ তোমাক মই বহুত ভাল পাওঁ তোমাক মই আই লাভ ইউ ইমানকৈ নিচিঞৰিব ৰ'ব মানুহে শুনিলে কি বুলি ক'ব নহয় মানে সেই কম বুলি ভাবি থকা কথাবোৰ কৈ পেলালেহে বুকুখন পাতল পাতল লাগে আপুনি এতিয়া কি কৰি আছে কিবা চাকৰি নে বিজনেছ কি বিজনেছ কৰে গাড়ীৰ বিজনেছ ট্ৰেকাৰ আছে মোৰ 3-4খন ট্ৰেকাৰ ডেইলি মানে 3-4 হাজাৰ টকা আহিয়ে থাকে বিন্দাছ একদম লাহে লাহে বিজনেছ ডাঙৰ কৰিম বুলি ভাবি আছো তোমাৰ নিচিনা যদি ধুনীয়া এজনী ছোৱালী পাওঁ বিয়াখনকে পাতি ল'ম বুলি ভাবিছো তোমাৰ ফোন নাম্বাৰটো দিবা নেকি বাৰু আগতে আপোনাৰটো কি দিয়ক মোৰটো আপুনি কওকচোন মই মিছ কল এটা দি দিম 9854065807 807 পাইছো এইটোৱে মোৰ নাম্বাৰ থেংক ইউ এতিয়া মই যাওঁ মোৰ ক্লাছ আছে যে নহ'লে দেৰি হ'ব ফোন কৰিবা কৰিম বাই বাই আই লাভ ইউ কৈ পেলালো ভাই মই একে পাকতে পতাই পেলালো ইহঁতক পাৰ্টিটো দিব লাগিব ৰাতি হাফ বটল এটা লৈ যাব লাগিব য়েছ আজি মাছৰ তেলেৰে মাছ ভাজিলো বাপেকে এই যে মালটো আনিছো মোৰ কি নিজৰ পকেটৰ পৰা আনা বুলি ভাবিছ নেকি ফকটত খা মোৰ জহতে খা
ওই এই কিন্তু খাতৰা বস্তু দেই লোকে ৩-৪ হাজাৰ টকীয়া চুৰিটা গিফ্ট দিও ছোৱালী পতাব পৰা নাই ই চালা সাধাৰণ কুঁহিয়াৰ ৰস এগিলাচ খুৱাই ছোৱালী পাগলা কৰি দিছে খাতৰা বস্তু আছে তাই ধনেৰে তাইকো খোৱালে আৰু আমিও খাইছো বুজিছ হক দে সবৰে এজনী এজনী হক কিনু লীলা প্ৰভু কিনু লীলা ঐ ফুল গোপী লগত তুমি প্ৰেম কৰিলা হে প্ৰভু এই দীপেনৰ কপালত তুমি কিন্তু এজনীও নিলিখিলা প্ৰভু মোৰ দোকানৰ আলু গেলি যাওক পিঁয়াজ গেলি যাওক দোকান মোৰ বন্ধ হৈ যাওক তথাপিও প্ৰভু মই তোমাৰ পিছ নেৰিছো যেতিয়ালৈকে তুমি মোক এজনী ছোৱালী সন্মুখত হাজিৰ কৰি নিদিয়া প্ৰভু হেল্ল' দীপেন্দা হেল্ল' মানে আপুনি বিয়া পাতিবই পাতিম তোৰ নিচিনা কুমলীয়া ধুনীয়া আঐ কম বয়সীয়া ছোৱালী এজনী বিয়া পাতিবলৈ মোৰ কিমান পৰ প্ৰথমতে আপুনি মোক এই লিষ্টখনৰ বস্তুকেইটা দি লওক তাৰ পাছত পাতিব কেছ পেমেণ্ট নে বাকী বাকী আকৌ দোকানখন খুলি লৈছিলো হে দিবলৈ টান পাইছে যদি যাওঁ জানজনী কোনেনো কৈছে দিবলৈ টান পাইছো বুলি চাওঁ লিষ্টখন দেচোন চাওঁ অকণমান ওচৰৰ পৰা চাওঁ একেলগে চাওঁ ৰবি আচ্ছা এটা কথা কোৱাচোন তই এই হেৰি মটৰচাইকেলখন চলাবলৈ বাৰু কি কি বস্তু দৰকাৰ মটৰচাইকেল এখন চলাবলৈ তেল আৰু মবিল দৰকাৰ আকৌ আৰু মানুহৰ জীৱনটো চলাবলৈ অন্ন বস্ত্ৰ বাসস্থান ইত্যাদি ইত্যাদি এইবোৰ নহয় দীপালী আৰু এটা বস্তু লাগে সেইটো হ'ল মৰম স্নেহ সান্নিধ্য আৰু আলিংগন ইত্যাদি কি কৈছে মই দেখিলে কি বুলি ক'ব নহয় দীপালী চা তই মোৰ কামিহাৰৰ একেবাৰে মাজে মাজে সিপালি চা যেনেকে তেল নহলে বাইক নচলে ৱাইফ নহলে তেনেকে লাইফ নচলে অথনিৰ পৰাটো তাকে কৈ আছো আপুনি মোক প্ৰথমতে মালগিটা দি লওক তাৰ পাছত প্ৰথমতে তই আই লাভ ইউ বুলি কৈ ল নাই প্ৰথমতে মাল দি লওক আই লাভ ইউ বুলি কৈ ল মাল দি লওক প্ৰথমতে আই লাভ ইউ বুলি কৈ ল তেনেহলে মই নগেনৰ দোকানলৈকে যাওঁ নগেনেই ভাল নগেন ভাল ডেমেজ মাল সি তাৰ দোকানৰ মাল বিলাকো ডেমেজ নগেনটো ডেমেজেই ঐ মই যেনেকে কষ্ট কৰিছে মোৰ মাল বিলাকো তেনেকুৱা মচমচীয়া তই জাননে নাই নাই মই যাওঁ মই নগেনৰ তালৈকে যাওঁ নগেনেই ভাল নগেন ভাল মই নগেনৰ বাপে কৈছো না চব পতাই থাকিবি ABCD মানে দীপালি মৰম দিবিনে নাই ক নগেনলে থকা মৰমখিনি বাঁহ চুঙাত ভৰাই থ ABCD মানে দীপেন্দা তুমি যে ইমান ভাল ধুনীয়া ছোৱালী দেখিলে বাকী কেউ দিয়া মাল ভাল পাওঁ লাগে কুমলীয়া ছোৱালী গিলি পেলাম যেন টেবলেট গিলা দি টপককে ধৰি আনি ঐ ABCD মানে দীপালি মৰম দিবিনে নাই ক চাবোন চেম্পু ফেয়াৰ লভলি কিমান লাগে লৈ ল ফেয়াৰ লভলি ডাঙৰটো দিম নে সৰুটো দিম চাবোন লাক্স নিমা ভীম অ'কে নে লাক্স ইণ্টাৰনেশ্যনেল বাকীকে মাল দিওঁতে দোকানখন শুকান কিমান জনীয়ে চুকত থাকি বুকুতে কামুৰি গ'ল ছোৱালীবোৰে বাকীকে মাল লৈ কিয় বাৰু নহা হয় বাকী মানে ফাঁকি বুলি নাজানিলি নেকি তই জানো
পিতু ঠেং মেলো কিয় পিৰাই পিৰাই হিৰাই হিৰাই ৰমে ৰমাই বুকুখনে মোৰ দেহাতি যে দেখি তোৰ ABCD মানে দোকানী মাল দিবিনে নেক তোলে থকা মোৰ মৰমখিনি বাকী বহীত লিখি থ কনা হাঁহক পতান দিয়া গাভৰু ছোৱালীৰ মন বুঢ়া কালত প্ৰেম কৰিলে ভাঙিবই লাগিব ধন টেঙাম বজাৰত হেনো এবাৰহে বিক্ৰী হয় জানৈ যদি তাকে কিয় মোনাত ভৰাইছিলি তই টেঙা টেঙা মন টেঙা ছোৱালীবোৰৰ প্ৰেম টেঙা কিয় টেঙা মোৰ মিঠা লাগে ছোৱালীয়ে খুৱাই দিলে মোক নেৰো কিন্তু মই তোক কৈ ABCD মানে দীপালী মৰম দিবিনে নাই ক নগেনলে থকা মৰমখিনি বাহ চুঙাত ভৰাই থ ABCD মানে দোকানী মাল দিবিনে নেক তোলে থকা মোৰ মৰমখিনি বাকী বহীত লিখি থ ABCD মানে দীপালী মৰম দিবিনে নাই ক নগেনলে থকা মৰমখিনি বাহ চুঙাত ভৰাই থ চাওকচোন বৃন্দাবন দাদা কিমানবোৰ ৰত্ন পিন্ধিছো সৌৰ জগতৰ এটাও গগতি বাকী নাই চবৰে ৰাহু কেতু শনি গোটেই সোপা পিন্ধিলো আকৌ এইটো চাওকচোন এইটো তাবিজ মায়েঙৰ বেজ এজনে দিছিলে মোহিনী তাবিজ নি মায়েঙৰ পৰা অনা হে এই তাবিজটো পিন্ধিলে হেনো বাটেদি যোৱা ডেকা ল'ৰা চব হেনো মোলে খেদা মাৰি আহিব কোনা কাম দেখোন একোৱে হোৱা নাই মই বৰ বিপদত পৰিছো আৰু বৃন্দাবন দাদা আপুনি যেনে তেনে মোক ভাল ডেকা ল'ৰা এটা চাই দিয়কচোন হ'ব দিয়া চিন্তা নকৰিবা কোৱা বাট এটাখন কৈ যোৱা কোৱা নামটো শকুন্তলা শকুন্তলা বৰ ধুনীয়া নাম দেখাতে আকৌ তোমাক শকুন্তলা শকুন্তলা লাগে আকৌ হেৰি নহয় পঢ়া শুনা পাছ হে গ্ৰেজুৱেট সাংঘাতিক তুমি কিন্তু কিছু কষ্ট কৰিছা আকৌ এইটো চেহেৰা লৈ যে তুমি আকৌ বিয়া পাছ কৰিব পাৰিলা আকৌ কলেজত থাকে তোমাক দেখিলে ডেকা ল'ৰাবিলাকে থপা থপি কৰে নহয় নকব আৰু আমাৰ কলেজত প্ৰফেচাৰ এটাই একেবাৰে মোৰ পাছে পাছে লাগেই নহয় মোৰ ঘৰত গালি পাৰিব বুলিহে ভাল নাপালো ভালে কৰিলা দিয়া এতিয়াও বয়স আছে নহয় কিমাননো বয়স আছে তোমাৰ বয়স নাই হোৱা নহয় বেছি কিমান হৈছে বা নাই মোৰ চাৰ্টিফিকেটৰ মতে মাত্ৰ 21 বছৰ মুঠে 21 বছৰ তেনে কোমলীয়া এক্সট্ৰা কিবা কোৱালিফিকেশ্যন তোমাৰ এক্সট্ৰা কোৱালিফিকেশ্যন এম্বডাৰীও জানা তেতিয়াহ'লে তুমি দৰা পোৱাটো খাটাং দিয়া পইচাকেইটা দিয়া 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 কেইশ দিছা হ'ব দিয়া তুমি নোৱাৰো কি আৰু ঘৰতে থাকিবা মাজে মাজে নি থাকিম আৰু নহয় মই মানে হাঁহ কণী বেছি দিয়া পইচা হয় নি ডেকা ল'ৰা এটা ভাল চাই দিব আকৌ দেই ভাল মানে তোমাৰ একেবাৰে দেখাৰ লগে লগে দেহা মন ৰাইজাই কৰি যোৱা দৰাহে মই চাই দিম তুমি আকৌ সেই মোক যেতিয়া তেতিয়া ফোন মাৰি ডিষ্টাৰ্ব কৰি থাকিবা আকৌ নকওঁ বাৰু কিন্তু কিবা খেলি মেলি হলে চাব আকৌ মই নিউজ লাইফত দি দিম আকৌ সেয়া নিউজ লাইফত দিয়া ডিৱাত দিয়া দি থাকিবা সাগৰৰ পানী নুশুকাই এই বৃন্দাবনে কিন্তু কাৰো টকা খাই নুলুকাই গম পাইছা আহিছো দেই হাই নহয় সেই কোনোবা দিনা হাঁহ কণী কেইটামান নিবলৈ আহিম আহিব দিয়ক আহিছো দেই চিন্তা নকৰিবা কাম ফেৰা ভালকে কৰিব আকৌ দেই ডেকা মুঞা চাই ভাল
বাটি ভৰাই ব্ৰইলাৰ মাংস গিলাচ ভৰাই মাল গিলাচ ভৰাই মাল ঐ অৰুণাচলৰ লাল ৰাতিপুৱালেহি মাথা টিংটিঙাই কেনেকৈ বাবি হাল ঐ গৰু ঠেঙত লাগে ফাল বাটি ভৰাই ব্ৰইলাৰ মাংস গিলাচ ভৰাই মাল ঐ অৰুণাচলৰ লাল ৰাতিপুৱালেহি মাথা টিংটিঙাই কেনেকৈ বাবি হাল ঐ গৰু ঠেঙত লাগে ফাল ঐ ৰঙা মদতকৈ খোলে চঘৰৰ গোড় চোলাই ভাল ৰাতিটোতে যাই জাল ঐ নেখাওঁ বাপেকে লাল ঐ গেলা চোলাই ভাল মতা মানুহে চোলা বিকিলে ঢিলা বুলি কয় ঐ খালে নিচা নহয় বাৰী মানুহৰ পানী দিয়া মাল ডাবুল বুলি কয় ঐ নেখালে নিচা হয় মতা মানুহে চোলা বিকিলে ঢিলা বুলি কয় ঐ খালে নিচা নহয় বাৰী মানুহৰ পানী দিয়া মাল ডাবুল বুলি কয় ঐ নেখালে নিচা হয় গাভৰু দুজনী জীয়েক থাকিলে কথাই বেলেগ কয় ডেকা ল'ৰাৰ সুত বয় ঐ খুপনি পিটি লয় ডেকা ল'ৰাৰ সুত বয় ঐ মালে নোজোৰা হয় সদায় গৰু ছাগলী বিচৰা দি আপোনাক বিচাৰি নিব লাগে বলক বুলি কৈছো নহয় বলক মই নাযাওঁ তই ভাত বনাই যা নবনাও যি ঘৰত সেই খোপা গিলি আহিছিলে সেই ঘৰত ভাত নিদিলে কেলে তই ভাত বনাই যাও নাপায় আজি ভাত পানী আহক থাকহি আহক বুলিছো নহয় আহক ভিতৰত থাকহি উপায় নাইকিয়া হৈছে এইজন মানুহৰ পৰা বজেন ভাইটি যাবলৈ ওলালে বহাচোন বহা ঘৰতনো গৈ কিটো কৰিবাগে আজি আৰু নবহো খুৰী যাওঁ বেয়া চেয়া নাপাবা দেই হ'ব খুৰী তোমাক চিনি নাপালো ৰে মোৰ ঘৰ টাউনতে প্ৰায় ইয়ালৈ আহি থাকো কিন্তু আপোনাকে লগ নাপাওঁ কিয় আহো আপুনি খুৰী সুধিলে গম পাব খুৰী এতিয়া আহো ভাল বাৰু বেটা আই এম বগামল দত্ত বুইছ গম পাবি মোৰ এইজন মানুহৰ পৰা আৰু উপায় নাইকিয়া হ'ল কোন মানুহক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে তাকো নাজানে মোক লাজ দি মাৰিলে মৰক ইয়াতে মৰক কাম নাইকিয়া দাও ল'ৰা পোৱালি এটা হ'ব বুলি 4জনী ছোৱালীকে জন্ম দিলি এতিয়ানো ক'ৰ পৰা ওলালা হয়নে ককাইক চাবি কিন্তু দেই চাবি যদি কিবা এই বগামৰ দত্তৰ বদনাম ওলাবলৈ হয় নহয় গত থৈ কাটিম বাপেকে কৈ থলো হা আহা ইমান দেৰি ক'ত আছ তই এতিয়ালৈকে আহি পোৱা নাই মোৰ ৰৈ আমনি লাগি গৈছে পাই প্লিজ নকবি না হা মই দীপালি আই ইমান ধুনীয়া ডেকা ল'ৰা এটা এইফালে পাৰ হৈ গ'ল নহয় আই ই যে হেণ্ডচাম ক'ত দেখিলা বাদ দিয়া সেইবোৰ তাতকে কিমান হেণ্ডচাম ল'ৰা মই পাগল কৰি থৈছো সেইবিলাক কি আনিলা তুমি চাবি আকৌ পৰ্দা কাপোৰ আনিছো মেখেলা এখন আনিছো আৰু ব্লাউজ এটাও আনিছো আৰু এটা বস্তু আনিছো চাবি ইডাল চেনো খুলি লওঁ এইখিনি কি বাৰু চাচোন ঊল কাৰ কাৰণে
চুৱেটাৰ এটা গুঠি আছো নহয় কাৰ কাৰণে গুঠিছ কম আৰু কালে হয় ক'ব নোৱাৰো আৰু তহঁতিয়ে জানো আকৌ দেই সেইটো আকৌ কেনেকুৱা কথা কি যে কথা কোৱা আৰু পাই তহঁতি ঘৰলে কিহত যাবি ঘৰলে মই কৃষ্ণা আহিব তাইৰ লগতে হ'ব ঠিক আছে তেতিয়া মই তহঁতৰ লগতে যাব পাৰিম ন কি অকৰা কথা কোৱা হে এখন স্কুটিত আমি 3জনী মানুহ কেনেকৈ যাম তুমি কোৱাচোন আকৌ মইনো কেনেকে যাম এই ৰবা এই টেকাৰ চেকাৰ কিবা এখনতে উঠাই দিম গুচি যাম মই মৰিলেও কেতিয়াও টেকাত নাযাওঁ দেই নাযাওঁ হ'ব বাদ দিয়া টেকাৰ চেকাৰ বাদ দিয়া এই ৰাস্তাতে যে ধুনীয়া ধুনীয়া ল'ৰাবোৰ গৈ আছে বাইক লৈ তেনেকুৱা বাইক এখনতে উঠাই দিম আৰু তুমি ধুনীয়াকে গুচি যাবা নহ'ব কথা এটা পাহৰিলো নহয় মায়ে সূতা আনিছে আনিবলৈ কৈছিলে মই সূতা আনিছে আনি লওঁ তই একদম ভালকে একেবাৰে ধুনীয়া মুঞা ল'ৰা এটা চাবি দেই ভাল মুঞা ল'ৰা হ'লে মই উঠি যাম নহ'লে জাহা তাহা ল'ৰা লগত মই উঠি নাযাওঁ আকৌ দেই মই সূতা এমুঠি আনি লওঁ দেই সেই চুকৰখনলৈ গ'লে হ'ল হাই দীপালী কলে ইয়াত কাৰ অপেক্ষাত আছ বজাৰ কৰিবলৈ গৈছে তাইলে ৰৈছো তেতিয়াহ'লে মোৰ বাইকত উঠ নাই মই হ'লে যায় তাইৰ বাইকত নাযাওঁ দেই কিয় নাই মই যাব নোৱাৰো যায় তাই বুলি কিয় কলি তই এইখন যায় তাই বুলি কৈছ তোৰ বাইক মোৰ বাইক একে কথা মানে তোৰ বাইক যিটো মোৰ বাইক সেইটো তোৰ মোৰ তোৰ চব তেনেকে মিলা মিছা কৰি আমি জীৱনটো আগবঢ়াই নিব লাগিবতো আৰু এটা কথা নহয় এই বাইকখন কিনাৰ দিনাই মই এটা কথা ভাবিছিলো যে মোৰ বাইকৰ পিছৰ চিটটো একমাত্ৰ তোৰ কাৰণে মই সংৰক্ষণ কৰি থৈছো গতিকে তই উঠি যাবই লাগিব আৰু এটা কথা বুজিছ নাই দীপালী আজি যদি তই মোৰ বাইকৰ পিছত উঠি নাযাও তেতিয়াহ'লে মই চিধা চিধি এটা কথা কৈ দিছো চিধা চিধি গৈ লাইট পোষ্টত খুন্দা মাৰি আত্মহত্যা কৰিম মই কৈ দিলো মোৰ বুঢ়া প্ৰেমিকটো তুমি চিধা চিধি গৈ ইলেক্ট্ৰিক পোষ্টত খুন্দাও মাৰিব নালাগে আৰু মই আজি তোমাৰ বাইকতে যাম ঠিক আছে কিন্তু এটা কথা নহয় দীপালী তই বাৰু চিধা চিধিকে মোক বুঢ়া প্ৰেমিক বুলি কিয়নো কৈছ সেই চাৰ্টিফিকেটখন দিব নালাগে নহয় মোৰ টকৈয়ে খাই 2 এডাল মাল গৈছে 2 এডাল পকিছে তাতেনো কি ক্ষতিটো হলো বোলে বুঢ়া প্ৰেমিক নহয় তাকেতো তুমি মোক প্ৰথমতে কিবা এটা খাবলৈ দিলো তাৰ পাছত মই তোমাৰ বাইকতে যাম কি খাবি সব আছে এভেলেবল ল এটা কাম কৰ এইটো কুৰকুৰি যে এটা খাই ল দুটা দুটা লাগে 10টা তোৰ মোৰ চব একেই বস্তু ল থেংক ইউ দেই খাই ল তাৰ পাছত মই তোমাৰ বাইকত হ'ব ফালিবই নোৱাৰিছো মই আছো নহয় দীপালী কিয় চিন্তা কৰিছো জীৱনে মৰণে মই তোৰ লগত খা ল প্ৰথমতে মই খুৱাই দিওঁ হে শিৱ বাবা তোমাৰ কি অপাৰ মহিমা তোমাৰ চৰণত আজি এডালো ধূপ কাটি নজ্বলোৱাকে কি পুষ্প বৃষ্টি পেলাই দিছা প্ৰভু মইতো তলকিবই পৰা নাই এটা কাম কৰো নেকি এটা কাম কৰো দিয়া বাবা তোমাৰ চৰণ সেবি আজি এই দীপালীক আজি ঘৰেই সোমাই দিওঁ নেকি গৃহপ্ৰৱেশ হওক সেইটোকে কৰো বাবা দিবা চিধাই মোক আজি ঘৰতে সোমাই ওকে উঠা এই বল আহে বলা গছৰ ছালৰ গছে তাতে বহোগে বল দীপালী দীপালী আই বাহুটো যে মহাৰি আহিছ নহয় ৰাতিও যদি এনেকে তই মোক মহাৰি দিয় কি ভাল লাগিব আই এইখন হাতেৰে দীপালী তোৰ হাতখনৰ এইটো ৰং কি হ'ল মুঠুৱা হ'ল দেখোন হাতখন মতা মানুহৰ নিচিনা হ'ল কি এখন মোৰ সৰু পাই আকৌ মোৰ হাতখন মোৰ হাতৰ নিচিনা আকৌ তোৰ হাতখন এনেকুৱা তোৰ মাতটো এনেকুৱা কিয় হ'ল মোৰ মাতটো এনেকুৱা
এনেকুৱা আকৌ সৰুৰ পৰা মোৰ মাতটো এনেকুৱা সৰুৰ পৰা মাতটো মোৰ মাতটো শুনিয়ে ভাল পাইছিলা ইমান ভাল পাওঁ তোমাক মই তুমি মোক যেতিয়াই মন কৰা তেতিয়াই কি হ'ল নমস্কাৰ মামা কওকচোন বিজু তুমি এতিয়া ক'ত আছা ৰুমত আছা নে বেলেগত আছা মই ৰুমতে আছো তুমি পাৰা যদি সোনকালে ঘৰলৈ গুচি আহাচোন কিয় আমি আজি গুৱাহাটী যাব লাগিব তোমালোকৰ দেউতা আজি প্ৰেছাৰ ষ্ট্ৰক হ'ল কি মই এতিয়া গৈ আছো ৰিজু কি হ'ল বিজু কিয় চিঞৰিছিল দেউতা হেনো প্ৰেছাৰ ষ্ট্ৰক আছে হে আজিয়ে গুৱাহাটী লৈ যাব হয় নেকি তেতিয়াহ'লে পইচাটো বহুত লাগিব মামাই অলপ যোগাৰ কৰিছে নেকি এটা কাম কৰ নহ'লে গাড়ীৰ মালিকক দিবলগীয়া 25,000 টকা আছে নহয় তই সেইখিনিকে লৈ যা পিছত কি হয় দেখা যাব গোটেইখিনি নিনো 15,000 টকা লৈ যাম বাকী 10,000টো তই কাইলৈ গৈ মালিকক দি থৈ ঠিক আছে তই গাড়ীখন ভালকৈ চম্ভালিবি ভাড়া এদিনো ক্ষতি নকৰিবি যা 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 মই আহিছোঁ দে বিজু হেল্ল' হেল্ল' মই গীতাই কৈছো সেইদিনাখন যে লগ পাইছিলা গীতা কি খবৰ তোমাৰ পাহৰিলাই নেকি নাই পাহৰা নাই তোমাকনো বাৰু পাহৰিব পাৰোনে মিছাকে নকবা তেনেহ'লে কিয় এবাৰো ফোন কৰা নাই নহয় তাৰমানে মোৰ মোবাইলটো অকণমান বেয়া হৈ আছিলে আজিহে ভাল কৰি আনিছো কি কৰি আছা এতিয়া বিছনাত শুই শুই তোমাৰ কথাকে ভাবি আছো মিছাকে নকবা দেই তোমাৰ মোলে এবাৰো মনত পৰা নাই মিছা নহয় ৰিয়েলি শপত কসম কসম ময়ো ভাল পাওঁ তোমাক সিদিনাখন লগ পোৱাৰ পিছৰে পৰা প্ৰতি মুহূৰ্ততে তোমাৰ ছবিটোৱে মোৰ মনলৈ আহি থাকে জানা এটা কথা কওঁ কোৱা তোমাৰ যে হাঁহিটো ইমান ধুনীয়া জানা ধেত ৰিয়েলি আৰু তোমাক মোৰ খুব লগ পাবলৈ মন গৈছে ঠিক আছে বাৰু আজিৰ পৰা মই তোমাক সদায় এবাৰ এবাৰ লগ কৰিম হ'ব সঁচা সঁচা I love you so much I love you so much Hi বহুত ধুনীয়া লাগিছে তোমাক Thank you কালিলে মোৰ জন্মদিন সেইকাৰণে অলপ বজাৰ কৰিবলৈ আহিলো ভালেই কৰিলা বলা একাপ চাহ খাই লওঁ বলা এফালে দুকাপ চাহ আৰু দুটা মিঠাই দিবচোন তুমি বাৰু মোক জন্মদিনত কি দিবা তুমি যি লাগে বুলি কোৱা কি দিবা জানা ক'লেহে গম পাম এটা স্ক্ৰীন টাচ মোবাইলকে দিবা কিমান বা লয় সেইবিলাক মোবাইলত 5,000তে পাই যাবা খাব 5,000 টকা কিবা কৈছিলা নাই নহয় মানে এইবোৰ দোকানত তেনেকুৱা মোবাইল পায় নে নাপায় পাবা সেই যে সুহাগ ইলেক্ট্ৰনিক্স তাতে পাবা মই জানো নহয় হয় নেকি বলা এতিয়া যাওঁ বিল কিমান হ'ল দাদা 25 থ্যাংক ইউ দেই আহিছো এতিয়া কলৈ যাবা পাৰ্কলৈ যাওঁ ব'লা ব'লা কিবা এটা কোৱা তুমি কোৱা মই কি ক'ম সেই যে পাৰ্কত বহি ডেকা গাভৰুৱে যি কথা পাতে কওঁ কোৱা এই ধৰা তোমাক মই আজি দিলো এটা 5,000 টকীয়া মোবাইল ফোন
এতিয়া কোৱাচোন সঁচাকে মই বাৰু তোমাৰ কোন এই ধুনীয়া মোবাইলটোত মই এটা লগাই লম কভাৰ আজিৰ পৰা তুমি আৰু মই লাভাৰ চাওঁ এয়া চোৱা বাজিলে ৰিংটোন কেনেকুৱা লাগিছে বাৰু তোমাৰ হিয়াখন বহুত ভাল লাগিছে জানা বাৰু কোৱাচোন তুমি যে মোক কৈছিলা আগতে এবাৰ ক'বাত লগ পাইছিলো বুলি ক'ত পাইছিলানো তুমি বাৰু গুৱাহাটীত কেইবাৰ গৈছা এবাৰেই গৈছো উমানন্দ মন্দিৰ চাবলৈ তাতেই লগ পাইছো তোমাক মই প্ৰথমতে নলবাৰী ছোৱালী বুলি ভাবিছিলো এতিয়া মোৰ চিঞৰি চিঞৰি কি গাবলৈ মন গৈছিল জানা কি মোৰ মৰমৰ কবিতা পঢ়িছানে কবিতা মোৰ মৰমৰ কবিতা পঢ়িছানে কবিতা জ্বলাইছানে প্ৰেমৰ হলিতা আই লাভ ইউ মন্দিৰত প্ৰেমৰ চিন্দিকেত মই যোৰহাটৰ জিতেন কলিতা তুমি নলবাৰীৰ নগেনৰ দুহিতা মই যোৰহাটৰ জিতেন কলিতা তুমি নলবাৰীৰ নগেনৰ দুহিতা গুৱাহাটীলৈ আহোঁতে উমানন্দত বহুতে গুৱাহাটীলৈ আহোঁতে উমানন্দত বহুতে যিটো তুমি চাৱনি দিলা আমি হাড়ৰ জইনবোৰ কৰি পেলালা ঢিলা তুমি মাৰিলা যি তুমি শিকিয়া কেলৈ তোৰ পানীৰ যেন পকনীয়া তুমি মাৰিলা যি তুমি শিকিয়া কেলৈ তোৰ পানীৰ যেন পকনীয়া ঐ তোমাৰ কোমল মিচিকি গলো যে মই পিচিকি তোমাৰ কোমল মিচিকি গলো যে মই পিচিকি ৰ'দৰ তাপত বৰফ গলা দি বুকুখন গলালা প্ৰেমত ফচাই দিলা প্ৰথমজনী নমিতা দ্বিতীয়জনী বন্দিতা প্ৰথমজনী নমিতা দ্বিতীয়জনী বন্দিতা তৃতীয়জনীৰ নাম পৰিস্মিতা তিনিওজনী ডাৰ্লিং মোক মেদিন তিনিচুকীয়া তুমি মোৰ জীৱনৰ পকা অমিতা মোৰ প্ৰেম ফুলনিৰ নতুন মালিতা তুমি মোৰ জীৱনৰ পকা অমিতা মোৰ প্ৰেম ফুলনিৰ নতুন মালিতা তোমাক পালে মই বজাই দিম আগৰ কেইজনীক লাথ মাৰিম তোমাক পালে মই বজাই দিম আগৰ কেইজনীক লাথ মাৰিম চেঞ্জ কৰি দিম মোবাইলৰ চিম গুৱাহাটীতে থাকিম নলবৰীয়া শিকিম কবিতা পঢ়িছানে কবিতা মোৰ মৰমৰ কবিতা পঢ়িছানে কবিতা
জ্বলাইছানে প্ৰেমৰ হলিতা আই লাভ ইউ মন্দিৰত প্ৰেমৰ সিন্দিকেট আই লাভ ইউ মন্দিৰত প্ৰেমৰ সিন্দিকেট আই লাভ ইউ মন্দিৰত প্ৰেমৰ সিন্দিকেট মোৰ কঁকালটো গ'ল মোৰ আগতে বাৰু কঁকালটো গ'লে কেনেকে হ'ব হে প্ৰভু স্বৰ্গলৈ যাওঁতেও ইমান ট্ৰেফিক জাম হ'ব লাগেনে বাৰু হে বিশেষকৈ বাৰু মই স্বৰ্গত কি কৰিমগে কেনেকে ছোৱালী বিচাৰিমগে প্ৰভু প্ৰভু হে মোৰ ফুটা কপাল প্ৰভু তুমি এনেকুৱা ফুটা কপালখন বাৰু কিয় মোক বনাই দিলা ৰাম সেই সহস্ৰজনক তুমি ছটিয়াই আছা কুমলীয়া ছোৱালী ধুনীয়া ছোৱালী ফুল কুমলীয়া ছোৱালী চব ছটিয়াই আছা হে প্ৰভু মোলে বাৰু এজনী কেনেবাকে কুমলীয়া ছোৱালী এজনী তুমি ছটিয়াই দিব নোৱাৰিলা নে বাৰু দেখিছা নহয় তোমাৰ সন্মুখতে বোলো তোমাৰ সন্মুখতে কত আলৰ বুঢ়াই বুঢ়াই তিনাই চুটি চুটি ফ্ৰক পিন্ধা ছোৱালী হাতে হাতে ধৰি লৈ ফিৰাই ঘূৰি ফুৰিছে এইবিলাক মোক জ্বালা যন্ত্ৰণা নালাগে তাতকে মই আকৌ ট্ৰাই কৰো ট্ৰেফিক জাম হলেও হওক ট্ৰেফিক জাম মই এই স্বৰ্গতে বিচাৰিমগে এই নৰকখনত নহব প্ৰভু নৰকখনত নহব সেইবাৰ ক'ত যাবি মই গৈহে এৰিছো নহয় বাৰু এনেকে বিদায় ফুল কুমলীয়াসকল বিদায় মোক আৰু তোমালোকে মধ্যত বিচাৰি নাপাবা যদি কেনেবাকে অকণমান কৰবাত মৰম চেনে আছে স্বৰ্গলৈকে যাবা তাতে মই কিন্তু তোমালোকক নাচাল মই তাত ইতিমধ্যে কৰি পেলাম যাই লাং থাকেলাং যিডাল দিব লাগে সেইডালকে দিয়া নাই লাও পুলি এটা ৰুই দিলি লাও পুলিটো লহপহকে বাঢ়ি আহিলে লাও পুলি মানে মই বুজিলি লাও পুলি এটা লহপহকে বাঢ়ি আহিলে বাঢ়ি অহাৰ পিছত থাল ঠেঙুলি মেলাৰ পিছত এতিয়া বকাব খুজিছে হেন্দালি এখন দিয়াৰ খবৰ এটা ৰাখিলি কথা সেইটো তই ছোৱালীজনী চাই আনিব নোৱাৰিলে তই কিহৰ মতা পুৰুষ তই কিহৰ মতাটো যা তই সেই মাৰৰ মেখেলাখন পিন্ধিকে যা মাৰ মেখেলাখন পিন্ধিবলৈ এখন ঘৰত বোৱা মেখেলা ছুটি হয় কথা কবলৈ আহিছ যা যি নাই যা তাক আৰু এটা ৰচি আনি দে যা আমাৰ নাই দে তাক আৰু এটা ৰচি দে আনি লাগে যা তোৰ কাম নাই দেউতালে দেখিলি বোপাই মই তোলে ছোৱালী এজনী চাবলৈ বৃন্দাবনক টকাহে যাও দিয়া আছে এডভান্স দি দিলি দিয়া আছে তই চিন্তা নকৰিবি বোপাই চিন্তা নকৰিবি ঠিক আছে মই কৈছো তোৰ হপত খা মোৰ হপতো খাই দে তোৰ হপত সঁচাকে দেউতা মাল বিকি কলৈ যোৱা কম্পিউটাৰ ক্লাছ কৰিব যোৱা নে কাৰোবাৰ লগত প্ৰেম লীলা কৰিব যোৱা প্ৰেম লীলা তুমি থাকোতে মই আৰু কাৰ লগতনো প্ৰেম কৰিম ফাঁকি দিবলৈ চেষ্টা নকৰিবা
যোৱা বৃহস্পতিবাৰৰ দিনা তুমি কলৈ গৈছিলা তোমাৰ জন্মদিনৰ আগদিনা সেইদিনাখন মই কলেজতে আছিলো খুব ধুনীয়াকৈ নাটক কৰিব জানা নহয় মোৰ এই চকু দুটা কণা হৈ যোৱা নাই মই নিজ চকুৱে দেখিছো তুই পাৰ্কত এজন ল'ৰাৰ লগত প্ৰেম লীলা কৰি আছা সি মোৰ ফ্ৰেণ্ড হয় ফ্ৰেণ্ড দিয়া ল'ৰাটো ফোন নম্বৰ দিয়া আৰু এতিয়াই তুমি মোৰ চকুৰ আগত ফোন কৰা যে মই তোমাক ভাল নাপাওঁ দিয়া কিয় কম নকওঁ কিয় কবা কব পাৰিলেহে কবা কাৰণ 10টাৰ লগত প্ৰেম লীলা কৰি ফুৰা এজনী ছোৱালী সেইকণ সাহস থাকিবও লাগিব নহয় মই 10টাৰ লগতে প্ৰেম কৰিছো মই তাকো ভাল পাওঁ আৰু মই তাৰ লগতে বিয়া হ'ম কাৰণ তোমাতকৈ তাৰ বহুত টকা বেছি বুজিছা আৰু 3খন গাড়ীৰ মালিক সি আৰু তোমাৰ দৰে সি মদাহী নহয় তাৰ মানে আজিৰ পৰা মোৰ লগত তোমাৰ কোনো সম্পৰ্ক নাই একো সম্পৰ্ক নাই ঠিক আছে দেখা যাব কৰ পানী কলৈ যায় এই 2টা বছৰে তুমি মোৰ পৰা যিমান টকা খালা সব সুদে মূলে তুমি মোক ঘূৰাই দিব লাগিব গম পালা বৃন্দাবন আহিলা নে আজি বা কি হয় প্ৰভুৱেহে জানে বহা 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 মানে হয় নবৌ আজি একেবাৰে চিঙা কটা কৰি থৈ যাম বুলিহে আহিছো আৰু বৃন্দাবনক আমাৰ মইনাৰ কাৰণে ছোৱালী এজনী চাবলৈ কৈছিলো উলিবা ফটো চটো উলিবা মোৰ সময় নাই এই মিটিং এখন আছে যাব লাগে ভাল কথা কৈছে আকৌ দাদা মই আকৌ সেই ফটো দেখুৱাম বুলি ঘূৰিয়ে ফুৰিছো আকৌ এইখন চাক নবৌ ইমান ধুনীয়া আমাৰ মইনাৰ লগত বেছ মিলিব ধুনীয়া নেদেখিব কেলে নবৌ মুখখন একেবাৰে কুন্দত কটা নহয় জানো চাই থাকিলে দাদা আপুনি চকু একেবাৰে ঘূৰাবই নোৱাৰে নহয় ঘূৰাব নোৱাৰি যদি নালাগে ছোৱালীৰ নাম ঠিকনা কেলে নকম আকৌ ছোৱালীৰ নাম বিউটি পঢ়া শুনাতহে ডিউটি বাপেকৰ নাম হৰকান্ত গুণগৰিমা নাই অন্ত ছোৱালী চাকৰিও আছে দেই আৰু বাপেকৰো চাকৰি আছে মাষ্টৰ তেনেহলে মই উঠিলোৱে আৰু ছোৱালীৰ লগত যে একো দিব নোৱাৰে মই ভালকে জানিম কেলেন দাদা পটককে তেনেকে ডাউন ফেল মাৰি দিয়ে বহকচোন বহক আৰু আছে নহয় দেখুৱাম নহয় দেখুওৱা এজনীহে ডাউন ফেল মাৰিছে এইজনী চাওক এই লুটি খাই ঠিকে আছে এইজনীও ধুনীয়া ধুনীয়া এইজনীকে আমাৰ মইনাৰ কাৰণে বোৱাৰী কৰি আনিব লাগিব ধুনীয়া নেদেখিব কেলে নবৌ কঁকালটো দেখিছেনে নাই একেবাৰে ভাঙৰ চিলিমটো গতে লিটা নামটো ৰীতা এতিয়ালৈকে কোনেও কথা নাই ফিতা হ'ব দিয়া এইজনী আমাৰ বোৱাৰী হ'ব হয়নে আকৌ সেই ল'ৰা বা আকৌ কি কয় আকৌ ল'ৰাৰ কথা নাই এয়া আমাৰ কথা হয়নে মই আকৌ তেনেহলে ৰৈ আছো কিয় আকৌ দৰা ঘৰৰ পৰা গ্ৰীণ চিগনেল পালো যেতিয়া আৰু একেবাৰে ছোৱালী মাক বাপেকৰ লগত কথা চিঙা কথা কৰি দিমগে আৰু নে কি কয় আহিছো দেই দাদা আহিছো দেই গাভৰু ছোৱালী চকুত পৰিলে পটককে ঘূৰি চাবা এবাৰ আহি যাবা দাদা উঠক আপোনাৰ ফোন আহিছে উঠক দাদা মই ললিত দত্তই কৈছো হয় দাদা কওক কি হ'ল আজি 3 মাহ দিন হ'ল যে একো খবৰে নাই দেখোন দাদা নহয় মানে মই গুৱাহাটীত আছো দেউতা অসুখ তই গুৱাহাটীত থাক কেলকাতাত থাক সেইটো মোৰ লুকআউট নহয় কাৰণ ভঁৰালৰ ধান বিক্ৰী কৰি মই গাড়ীৰ ইনষ্টলমেণ্ট মাৰিব নোৱাৰো মই ৰিজু হাতত পইচা 10,000 দি আহিছো ন আপোনাক দিয়া নাই নেকি 10,000 10 টকাও পোৱা নাই মই এসপ্তাহৰ ভিতৰতে গৈ আপোনাক পইচা দি আছো নাই মই 1 মিনিটো সময় দিব নোৱাৰো মই আজিয়ে গাড়ী টানি লৈ আহিম দাদা ফোন ৰাখ গাড়ী চাবি দে দাদা মানে মই যাম মই কৈছো গাড়ী চাবি দে যাব ওলাইছিলে মই আপোনাৰ পইচাটো দিম বুলি গাড়ীৰ চাবি দি পিনে থানালৈ যাবি কেছটো দেখিছো বৰ জটিল কিন্তু যিমানেই জটিল কেছ নহওক এই বৃন্দাবনে কিন্তু পিছ সৰকি অহা ভকত নহয় গম পাইছা তুমি টকা কেইটামান কিন্তু খৰচ কৰিব লাগিব দেই ভাইটি কিমান দিব লাগিব খুৰা পুৰাপুৰি টকা 6,000 মিলাই দিবা আৰু কাৰণ কেছটো জটিলটো মই মানে বেজৰ সহায়ো ল'ব লগা হ'ব পাৰে গম পাইছা নাই ঠিক আছে টকা লৈ ফুৰা নেকি লগত বৰ্তমান আপোনাক এই 1000 টকা দিম হ'ব দিয়া আৰু কামটো হাসিল হোৱাৰ পাছত আপুনি বাকিটো লৈ ল'ব হ'ব তুমিনো আৰু ক বিহাৰলৈ পলাই যাবা গাঁৱলা গাঁৱতহে থাকিবা দিলেই হ'ল আৰু দেই চিন্তা কৰিব নালাগে খুৰা আপুনি কামটো হাসিল কৰক
আপোনাক মই মালা মাল বনাই দিম এতিয়া আহোঁ যোৱা 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 এই বাইক আনিছা চাগে যোৱা আজি দেখিছো দিনটোলৈ যাত্ৰাটো ভাল ৰব বৈ লওক যাওক চিট খালি আছে এই ৰব হেৰি এই হেণ্ডিমেনটো ঘৰ ক'ত হেণ্ডিমেনটো ঘৰ ক'ত নাজানো আগতে মানে ৰঙা টেকা এখন চলাই আছিলে মালিকক পইচা দিব নোৱাৰিলে মালিকে টেকাখন কাঢ়ি লৈ গুচি গ'ল বিহাৰী কলনী ভৰা ঘৰতে থাকেহি বুজিছে কি হেণ্ডিমেনৰ লগত প্ৰেম কৰিছে তাই কি কবা দোস্ত মোৰে লাজ লাগি গৈছে তুমিতো তাইক মোলেহে বিয়া দিয়া কথা আছিল আৰে দোস্ত কিয় নিদিম তুমি তাই বত্তা কপুতেক হলেতো তোমাৰ তাইৰ ওপৰত অধিকাৰ আছে অধিকাৰ মানে তাইৰ পঢ়াৰ খৰচটো মই দি আছো ইয়াৰ পৰা কিবা এটা সোনকালে কৰা নহলে অতি সোনকালে তুমি হেণ্ডিমেনৰ জেঠেৰি হবা দাদা ক ঘৰত ভালনে ভাল চবৰে ভাল তই বোলে আজিকালি ডাঙৰ হৈছ ডাঙৰ অকমান ওখ হৈছো নেকি তই বোলে প্ৰেম কৰিবলৈ লৈছ প্ৰেম কোনে ক'লে এইবোৰ যোনে নকক তোৰ লাজ লাগিব লাগিছিল মোৰ ভন্টি হৈ তই এটা হেণ্ডিমেনৰ লগত প্ৰেম কৰি ফুৰিবলৈ তই নিজৰ জীৱনটো শেষ কৰিবিয়েই লগতে তই মান সন্মান নাক কাণ সকলো কাটি শেষ কৰি দিব হেণ্ডিমেন বজান ল'ৰাটো খুব ভাল ল'ৰা একদম দায়িত্ব বুজা ল'ৰা দেখিবলৈ একদম চেহেৰাটো ৰসগোল্লাটো গোটেই ধুনীয়া নহয় জানো ইমান ধুনীয়া ল'ৰা এটা পাওঁতেনো বাৰু তাই হেণ্ডিমেনটোৰ লগত প্ৰেম কৰিবলৈ যাব লাগেনে কোনে ক'লে আপোনালোকক মই হেণ্ডিমেনৰ লগত প্ৰেম কৰিছো বুলি মই যাক ভাল পাওঁ সি 3-4খন গাড়ীৰ মালিক বুজিছে তোমাৰ ভুল হৈছে মাজনী সি আচলতে এটা হেণ্ডিমেন হয় আপুনি দেখিছে তা মই নেদেখিলে কি হ'ল বজান ভাইটিয়ে নিজ চকুৱে দেখি আহিছে তুমি যদি প্ৰমাণ কৰি চাব বিচৰা প্ৰমাণ কৰি আহা বিহাৰী কলনী আনন্দ ভৰালি ভাড়া ঘৰতে থাকে আজি দেওবাৰ ঘৰতে পাবাগে যোৱা ঠিক আছে তেনেহ'লে মই এতিয়াই গৈ আহিম যোৱা ঈশ্বৰৰ কৃপাত এতিয়া তোমালোকৰ দুজনীকে গাভৰু ছোৱালী দুটা ধুনীয়া ধুনীয়া ল'ৰাৰ লগত ময়ে কানেকশ্যন লগাই দিছো নে নাই এতিয়া দুইজনী মহাশান্তিয়ে খাই আছে 10 টমাত হ'বই বোলে শাহু নন্দে থকা ঘৰ 2-1 মাতৰ দুখত পৰিব পাৰে কিন্তু ভাতৰ দুখত এতিয়ালৈকে এজনীও পৰা নাই দেই দত্ত নে কি কয় দত্ত হয় একেবাৰে কথাটো সঁচা আপুনি যিকণ কৃপা কৰিলে একেবাৰে জীৱনতে পাহৰিব নোৱাৰে ছোৱালীক দৰা কানেকশ্যন লগাই দিছে কোনে এই বৃন্দাবনে এতিয়া মহানন্দে হেৰি নহয় দত্ত ছোৱালী ঘূৰি আহকচোন কি জালানে দেই আবেলিলে বা মই যাওঁ তাৰপৰা সোমাই যাম আলেখ চাই যাম নে কি মই আকৌ সেইফালে চেতিয়াখৰ পৰা ফোন আহি আছে আকৌ দেই যাওঁ দেই দত্ত এই ক'ৰবাত সেই জাতিলাও ডাঙৰ হৈছে নেকি আকৌ হোৱাই নাই নহয় নাই হোৱা হলে খবৰ দিবা আকৌ তোমালোকৰ বাৰীত জাতিলাও এটা খাই চাবলৈ মোৰ বৰ মন যায় ভাল বাৰু যাওক তুমি কেনেকৈ আহিলে ইয়ালৈ কোনে দেখুৱাই দিলে তোমাক এই ঠাই নিজে আহিছো 3খন গাড়ীৰ মালিকৰ ৰুমটো ইমান বেয়া নে নহয় মানে মই ৰুমটো খলোৱাৰ কথা আছিলেই তোমাৰ গৰম উঠিছে হ'বলা লোৱা এই বিচনীখন বিচনী এখন বিচনী নহয় মোৰ ভিতৰত যি কৰা জুই জ্বলিছে 1000খন বিচনী বিচিলেও ঠাণ্ডা নপৰিব চাগে এটা বাছৰ হেণ্ডিমেন হয় তুমি কেনেকৈ ক'ব পাৰিলা তুমি 3খন গাড়ীৰ মালিক বুলি তুমি মোক কিয় মিছা কথাকৈ প্ৰেমত পেলালা কিয় মোৰ পিছত বহুত ল'ৰা ঘূৰিছিল মই কাকো গুৰুত্ব দিয়া নাছিলো কিন্তু তোমাক সঁচাকে ভাল পাইছিলো তুমি ধনীয়ে হোৱা বা দুখীয়াই হোৱা তাত মোৰ ক'ব লগা একো নাই কিন্তু তুমি মিছা কথা কৈ মোক কিয় পাগল কৰিলা কোৱা কিয় তুমি মোক পাগল কৰিলা কিয় বগা চিকা হ'লেও হেণ্ডিমেনৰো এখন হৃদয় আছে আমাৰ নিচিনা হেণ্ডিমেনবোৰৰো জানো এটা ডাঙৰ মন থাকিব নোৱাৰে তোমালোকৰ নিচিনা ধুনীয়া ছোৱালীবোৰক আমাৰ জানো ভাল পাবলৈ মন নাযায় মোৰ ভুল হৈছে গীতা মোক মাফ কৰি দিবা মোক বেয়া নাপাবা
বেয়া পালো মই তোমাক বহুত বেয়া পালো আই হেট ইউ দাদা ক তই অথনি ফোনটো কাটি দিলি এটা কথা ক'বলৈ তোৰ থাকি গ'ল তই হেণ্ডিমেনৰ লগত প্ৰেম কৰ কণ্ট্ৰাক্টৰৰ লগত প্ৰেম কৰ কৰি থাক কিন্তু এটা কথা তই জানি থবি তোৰ বিয়া কিন্তু ব্ৰজেনৰ লগতে হ'ব মই কিন্তু এতিয়া বিয়াত চেত নবহো সেইটো ডিচিশ্যন মই ল'ম অহা সপ্তাহত মই ঘৰলৈ গৈ আছো নহ'লে এটা কাম কৰা আকৌ মাজনী এতিয়াই যদি বিয়া বাত বহিবলৈ মন নাই তেতিয়াহ'লে আঙুঠিটোকে পিন্ধি থৈ দিয়া যেতিয়াই মন যায় তেতিয়াই নিজৰ মানুহজনৰ ঘৰলৈ হাউতকে গুচি যাব পাৰিবা আকৌ তেনেকেও মান্তি হ'ব তত্ত্ব বজেন ল'ৰাটো একেবাৰে খুব ভাল ল'ৰা নহয় জানো দায়িত্ব বুজা ল'ৰা দেখিবলৈ কেনেকুৱা আকৌ একেবাৰে ৰসগোল্লাটো গোটেই আপুনি একদম ৰাইট কথা কৈছে দে বৃন্দাবন যেনে তেনে এই আৱৰ্জনাবোৰক মই ঘৰৰ পৰা বাহিৰ কৰি পঠিয়াইছো একদম বাহিৰ কৰি পঠিয়াব লাগে আকৌ নহ'লে কোনদিনাখন মোৰ মান সন্মান সিহঁতে মাটিৰ লগত মিহলাই দিয়ে তাৰ কোনো ঠিকনা নাই সেইটো আৰু সন্মান বোলা বস্তুটো মাছ আৰু মিঠৈ নহয় য'ত ত'ত বিলাই দিবলৈ দত্ত মই মাল খাব পাওঁ সেই বুলি মোৰ মান সন্মানটো নোহোৱা নহয় আছে 10টোমান আছে মোৰ মান সন্মান আছে আছেতো এই নাথাকিব পাৰে কিন্তু মোৰ আছে নে নাই কওকচোন আছে গতিকে মান সন্মান জীয়াই থাকোতেই গোটেইকেইজনী ছোৱালী লাহেকে এজন এজনলৈ গতাই দিব লাগে অহা বুধবাৰে আমি আঙুঠি পিন্ধাটো খেতাং কৰি পেলাওঁ নে কি কয় দত্ত মোনো ক'ব লগা কিটো আছে বাপেকে যি মন যায় তাকে কৰক হয়নে তেনেহ'লে দত্ত অহা বুধবাৰে আমি আঙুঠি পিন্ধাটো খেতাং খবৰ কওক খুৰা খবৰ ভাল 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 মানে একেবাৰে ভালৰো ভাল একেবাৰে চিঙা কথা কৈ থৈ আহিছো আজি গম পাইছানে নাই অহা বুধবাৰে আঙুঠি তেনেহ'লে মই সোণাৰী ওচৰলৈ যাওঁ সোণাৰী ওচৰলৈ যাবা কিন্তু তাৰ আগতে আৰু এটা জেগাত যাব লাগিব আৰু এটা জেগাত হেণ্ডিমেনৰ ভাড়া ঘৰত যাব লাগিব আকৌ সেই হেণ্ডিমেনটো হাফ মাৰি নেগুৰত বিষ ৰখাটো ভুল বুজিলা কাক বিচাৰিছে আপোনাকে লাগে এইখন লওক আপোনাৰ প্ৰেমিকাই দিয়া চিঠি আৰু শুনক আপুনি যিটো পুখুৰীত মাছ ধৰিবলৈ জাল মাৰিব খুজিছে তাত মাছ ধৰাটো কিন্তু ইমান সহজ নহয় চাব তাত বহুত জেং জাবৰ আছে আৰু সেই জেঙত লাগি আপোনাৰ জাল ফাটিও যাব পাৰে আপুনি কি কৈছে মই ঠিক বুজি পোৱা নাই বুজাই দিবলৈ মই আপোনাৰ ওচৰলৈ বেলেগ এদিন নাহিম এতিয়া মোৰ সময় নাই মোক পাহৰি যাবলৈ চেষ্টা কৰিবা তোমাৰ মোৰ মাজত যি আছিল সকলোবোৰ পাহৰি যোৱা অহা বুধবাৰে মোৰ বিয়া পাৰিলে বিয়ালৈ আহিবা বাই বাই ইতি তোমাৰ গীতা টেবুল ফেন কিনিব নোৱাৰো দামী পেন পিন্ধিব নোৱাৰো ফিটিঙত ঘূৰিব নোৱাৰো ডেটিঙত যাব নোৱাৰো বাহৰেহে চচালি বিচনাত তোমাক জান শুৱাব নোৱাৰো টেবুল ফেন কিনিব নোৱাৰো দামী পেন পিন্ধিব নোৱাৰো কুহিয়া নহয় খাই চোৱা নাই যে মোৰ শৰীৰৰে কেঁচা ঘাম টেবুল ফেন কিনিব নোৱাৰো দামী পেন
7 চকুৰে চিনাকি এই চিকুতা চিকুতি 9 বহুত কিবা কিবি 10 গৈ পকিলে পিৰিতি মেট্ৰিকত নকল ধৰা পৰি ললোহি হেণ্ডিমেন চাকৰি 7 চকুৰে চিনাকি এই চিকুতা চিকুতি বগা বগা বগলী দীঘল প্ৰেমৰ খোজত খনাই কোনে মাৰিলে তুমি হলা বাছৰে হেণ্ডিমে দাদাক লাগে ভনী জুৱাই চেণ্টুলমে হেণ্ডিমেনে 2 বছৰতে ড্ৰাইভাৰ হোৱা ৰেকৰ্ড আছে জানা টেবুল ফেন পিন্ধিব নোৱাৰো দামী ফেন পিন্ধিব নোৱাৰো বিয়ালে মাতিছা যেতিয়া যাবই তো লাগিব এতিয়া দুবাতি লাও পানী গিলি লৈ ওলাম গৈ তেজেদি খালিবলৈ ককায়ে বুকুতে ধৰি লৈ গতিয়াই দিব বাহিৰলৈ বিয়ালে মাতিছা যেতিয়া যাবই তো লাগিব এতিয়া নতুনতে কোনো বোৱাৰীয়ে প্ৰথম প্ৰেমক পাহৰিব নোৱাৰে যদিও মই গুচি যাম মানলে তোমাক জীয়াই ৰাখি মোৰ হিয়াতে তুমি যদি আনৰ হোৱা মই জীয়াই থাকি কি কৰিম কোৱা বিয়ালে মাতিছা যেতিয়া যাবই তো লাগিব এতিয়া ট্ৰেজেডি ফালি লাভ নাই বুজিছ বিয়ালে মাতিছে যেতিয়া যাবইতো লাগিব বল বল বিয়ালে যাম বল বিয়ালে মাতিছে যেতিয়া যাবইতো লাগিব এতিয়া বিয়ালে মাতিছে যেতিয়া যাবইতো লাগিব এতিয়া দাদা নবৰ ৰাতিপুৱাই কোনফালে ওলালে আমাৰ মইনাৰ কাৰণে ছোৱালী এজনী চাবলৈ যাওঁ টকৌ বাইক ছোৱালী বন্ধু ফটো দেখিয়াই পছন্দ হ'ল আজি কেৱল সেই নিয়মটো কৰিবলৈহে যায় কথা বতৰা মিলিলে অহা সপ্তাহতে কাম ফেৰা শেষেই কৰি পেলাম বুজিছা ভাইটি দাদা নবৌ খৰধৰ হৈছে বলক সেই দেৰি কৰি থাকিব দিয়ক ধূপডাল দিয়ক কৃষ্ণ প্ৰভু অতদিনে যি খেলা কৰালা আজি আৰু কাম ফেৰা কৰাবা প্ৰভু কৃষ্ণ অকমান ৰাখি দিয়াচোন ভাইটি অকমান ৰাখি দিয়াচোন এইখিনিতে ৰাখি দিয়া মই পটককৈ কথা এষাৰ পাতি লওঁ দেই দাদা নবৌ শৰ্মা দা আপোনালোক সাজু হৈ থাকক আমি মদাগুৰি পালোহি আহি কি ক'লে আকৌ কিবা অথন্ত ঘটিছে নেকি আকৌ কেতিয়া
অ কালে গ'ল কিবা গণ্ডগোল হৈছে যেনহে পাইছো দেখিছান নাই ফোন আহি আছে অ মই এতিয়া দাদা নম্বৰ কি কম আকৌ কি হ'ব এতিয়া অ মই কোনফালে যাওঁ অ কেনি পলাম এতিয়া মই তুমি বহা বৃন্দাবন অ কলৈ গৈছা হে তুমি মই সেই সৌ পানী চাবলৈ আহিছো দাদা সেইফালে কলৈ গৈছা হেৰা বৃন্দাবন ৰবা কলৈ পলাইছা অ মোৰ হিবিত কৰিব লাগিছে দাদা আও দেখি কেনেকৈ পলাইছা আকৌ কেনি যায় হে ৰবা হে বৃন্দাবন ৰবা আকৌ কলৈ যায় হে বিচাৰিছা হেৰা ৰবা বৃন্দাবন আহক আপোনালোক আহক কলপুলি এটা মোলে নেকি আহক উলি দিয়ক অ বোলো কইনা মাক আহক আমাৰ ৰাইজ পালেহি আদৰি নিয়কি নাই নেকি মই পটককৈ খবৰ এটা কৰি আহোঁ দেই আপোনালোকক আদৰি আনিবলৈ ঘৰত কোনো মানুহ নাই বুজিছে হয়নে আপোনালোকে যাক আঙুঠি পিন্ধাবলৈ আহিছে সেই ছোৱালী কালিয়েই পলাই গ'ল হেৰি আপুনি কোন হয়নো মই কইনাৰ মোমায়েক হয় কালি খবৰটো পাই আহিলো বুজিছে দেউতাক নাই নি দেউতাক সেয়া দুখতে পাছফালে কলতলত গৈ কান্দি আছে হয়নে তাই মোৰ সতীয়ে মোৰ বুকুতে কামোৰটো মাৰি গুচি গ'ল এতিয়া মই সমাজৰ আগত কেনেকে মুখ উলিয়াব তালুকদাৰ কেনেকে মুখ উলিয়াম বাৰে সদায় এনেকুৱা ঘটনাবোৰ ঘটিবলৈ কাৰণে বাৰু মই কোনফালে পলাওঁ আগতে কলৈ পলাব খুজিছে চব পায় মোৰ আখত চেঁচা পানী ঢালি আপুনি কলৈ পলাব খুজিছে মই বেছিকে চাব লাগিছে আকৌ ধেমালি নহয় হাঁহ কণী বেচা পইচা 1 টকা 2 টকা নহয় 700 টকা ই খাই থৈছে ক'ত পলাব খুজিছে হে মই কোনফালে যাওঁ কতিয়া আগফালে যাওঁ না পিছফালে যাওঁ সোঁফালে যাওঁ আজি তুমি বচালেহে দিব লাগে আৰু দিয়ক বাইদেউ আৰু দিয়ক হেই গছত তাক মাৰি থ'ব লাগে চব ঠিকা কৰিব পাৰ কিন্তু ছোৱালী ঠিকা কৰিব নেপায় এয়া তুমি কি কৰিলা গীতা ট্ৰেইন অহাৰ আগে আগে যদি মোক পুলিচে ধৰি লৈ যায় পুলিচ নালাগে আন কোনেও তোমাক মোৰ পৰা আঁতৰাই লৈ যাব নোৱাৰে ময়ো নিবিচাৰো তোমাৰ পৰা আঁতৰি থকাটো কিন্তু বৰ্তমান মোৰ অৱস্থাটো আৰু মোৰ অৱস্থাটো কি হৈছে তুমি জানা আঙুঠি পিন্ধোৱাৰ লগে লগে যে মই আন কাৰোবাৰ হৈ যাম আৰু শুনা মানুহৰ দিন সদায় একে নাযায় ভিক্ষাৰীও কেতিয়াবা কোটিপতি হৈ যায় আৰু মইতো বিউটি পাৰ্লাৰ কোৰ্স কৰিয়ে থৈছো বাস মই মোৰ কাম আৰম্ভ কৰি দিম আৰু তোমাৰোতো গাড়ী চলোৱা বিদ্যা এটা আছে তুমিও তোমাৰ কাম আৰম্ভ কৰি দিবা হসা তুমি মোক এনেকৈ সদায় সাহস দি থাকিবা আহা তেনেহ'লে আমাৰ দুয়োৰে পবিত্ৰ প্ৰেমেৰে ঘৰ লোৱা ঘৰখন বিপাল কৰি তুলো দীপালি শুনো কোন
মোটো হাত এখন কাৰো এই তুমি আকৌ তুমি মই আকৌ তোমাক মই ইমান বিচাৰি ফুৰিছো ঐ তোমাক মই বিচাৰিয়ে ফুৰিছো আই দেহাটো ক'ত সোমাই আছিলা শুনাচোন শুনা না সেইদিনাখনৰ পৰা মানে সেইদিনাখন দীপালী বুলিহে মই তোমাক নহ'লে তোমাৰ কথা বোলে মোৰ এইডাল গৰজ পৰিছে বুজিছা সেইদিনাখন তুমি ইমান ধুনীয়া ধুনীয়া কথা কৈ আহিছিলা গাড়ীত উঠাই আনোতে দীপালী মোৰ একেবাৰে ৰাতি শুবলৈকে মন নগৈছিলে সপোনতো তোমাকে দেখি হেৰা তুমি নাইট চকীদাৰ নেকি হে ৰাতি নোখোৱা কি কথা ক'বলৈ আহিছা হে ৰ'বা হেৰা এটা কথা নহয় তোমাৰ চাইজৰ বিচাৰি ল'বা মতা মানুহ বুজিছা হাতী আৰু মাখি সেইবিলাক নিমিলিব সেইবিলাক তুমি বাদ দিয়া কথা নকবাচোন তোমাক দেখিলে মোৰ মই অকলে হ'বই নোৱাৰো ৰাতি টোপনি ক্ষতি হয় জানানে ছোৱালী চকুত পৰিলে পটককে ঘূৰি চাবা এবাৰ আহি যাবা বৃন্দাবন